নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে পিজ্জা আসাম হেল্প ইউটিউব চেনেল। আপোনালোকৰ কাৰণে লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। যদি আপুনি দুচকীয়া বাহন চলায় তেন্তে আপোনাৰ বাবে হৈছে এই খবৰটো অতি গুৰুত্বপূৰ্ণ। তো বন্ধুসকল, এই গুৰুত্বপূৰ্ণ খবৰটো জনোৱাৰ আগতে মোৰ সৰু এটা ৰিকুৱেষ্ট, যদিহে আপুনি এইটো ভিডিঅ'তে লাইক কৰা নাই অতি সোনকালে লাইক কৰি দিয়ক, কিয়নো আপোনাৰ এটা লাইকে মোৰ আগলৈ ভিডিঅ' বনোৱাৰ উৎসাহ যোগায়। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে মই যেতিয়া যিবোৰ ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। তো বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বাইক চালকসকলৰ বাবে এক বেয়া খবৰ, বুঢ়ী ৰাজ্যক নিয়ম এইবাৰ পালেহি অসম। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। যান বাহন আইন যিমান কঠোৰ হ'লেও একাংশ লোকে ভৰিৰে মহা মাৰিছে যান বাহন আইন। কোনো স্থানত যান বাহন আইন অমান্য কৰাৰ বাবে লাখ টকা ভৰিবলগীয়া হৈছে একাংশ চালকে। মাহেকে বা শতাধিক লোকে নিজৰ অসাৱধানতাৰ বাবে হোৱা দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই আহিছে। অথচ এতিয়াও বহু লোকক হেলমেট পৰিধান কৰিবলৈ শিকাবলগীয়া হৈছে। বহুতো সজাগতামূলক কাৰ্যসূচী হাতত লোৱাৰ পিছতো সেইসকল লোকে অলপো গুৰুত্ব নিদিয়ে যান বাহন আইনৰ প্ৰতি, চিন্তা নকৰে নিজৰ জীৱনৰ প্ৰতিও। নিজৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি সজাগ নোহোৱা বাইক চালকসকলক নাকি লগাবলৈ গোলাঘাট জিলা উপায়ুক্ত গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ। জিলাখনত তেতিয়াৰে পৰা হেলমেট পৰিধান নকৰাকৈ গ'লে কোনো লোকে ক্ৰয় কৰিব নোৱাৰিব ডিপুৰ পৰা পেট্ৰল। অতিৰিক্ত উপায়ুক্তৰ স্বাক্ষৰ সন্মিলনত জাৰি কৰা জাননীত ব্যক্তিৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা আৰু পথ সুৰক্ষাৰ সকলো বিধি বিধান নিশ্চিত কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে বুলি ঘোষণা কৰিছে। এয়া হৈছে সেই জাননী।